কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ ওচৰত মই এটা টিপছ দিবলৈ ওলাইছোঁ শ্বেয়াৰ ছেটত কেনেকৈ স্ক্ৰীনশ্বট কৰিব পাৰে। এনেই শ্বেয়াৰ ছেটত আপোনালোকে কেতিয়াও স্ক্ৰীনশ্বট মাৰিব নোৱাৰে, কাৰণ শ্বেয়াৰ ছেটটো বহুত ষ্ট্ৰিক্ট হয়। ইয়াত পলিচিটো বহুত ৰুলছটো বহুত অলপ টাইট হয়। তেতিয়াহ'লে আপোনালোকে এটাই কাম কৰিব পাৰিব, আপুনি গুগলৰ ক্ৰম ব্ৰাউজাৰত যাব। আপুনি ইয়াত শ্বেয়াৰ ছেট চাৰ্চ কৰিব। শ্বেয়াৰ ছেট ইয়াত চাওক, চাৰ্চ কৰিছোঁ শ্বেয়াৰ ছেট, দেখিছে নহয় ইয়াত লাইভ প্ৰুফ আপোনালোকৰ ওচৰত। আপুনি ইয়াত শ্বেয়াৰ ছেটটো ইয়াত ইনষ্টল কৰিব পাৰিব, আৰু সেইটো বেলেগ শ্বেয়াৰ ছেট হয়। আৰু আপুনি ইনষ্টল কৰি পেলাই আপুনি ইয়াত যাব। ইয়াত দেখিছে নহয় আপোনালোকে গৈছে, বৰ্তমান আমি গৈ আছোঁ, চাওক ভালদৰে। আৰু ইয়াত গৈ পেলাই আপুনি লগ ইন কৰি পেলাই আপুনি এতিয়া আপোনাক মই লাইভ প্ৰুফ দেখাম আপোনালোকে কেনেকৈ স্ক্ৰীনশ্বট কৰিব পাৰিব। এতিয়া মই এটা এনেই লাইভ প্ৰুফ দেখাবলৈ লৈছোঁ, যদি আপোনালোকে কৰি চাব পাৰে। প্ৰতিগৰাকীকে কৈছোঁ, আপোনালোকে এইটো কৰিলে আপোনালোকৰ যিকোনো ভাল লগা দৃশ্য আপুনি ইয়াতো স্ক্ৰীনশ্বট কৰিব পাৰিব। স্ক্ৰীনশ্বট কৰিব নোৱাৰা কোনো এতিয়ালৈকে এপ্লিকেশ্যন ওলোৱা নাই মোৰ মতে, আৰু স্ক্ৰীনশ্বট কৰিবলৈ ইমান টান নহয় বুলি ভাবোঁ মই যিকোনো ক্ষেত্ৰতে। তাত এনেই আমি ভাবি আছিলোঁ বহুত দিনলৈকে যে টান, এতিয়া এইটো লাইভ প্ৰুফ দেখাইছোঁ আপোনালোকক। সেয়া দেখিছে স্ক্ৰীনশ্বট হৈছেনে নাই হোৱা মই দেখাই দিম আপোনালোকক। আৰু দুটামান দিছোঁ, এই চাওক। আৰু এতিয়া আপোনালোকক মই আৰু দেখাব নোৱাৰিম, তথাপিতো আৰু দুটামান মই দেখাম অলপ পাছত। এতিয়া আৰু এটা দেখাইছোঁ। এতিয়া এইগৰাকী প্ৰশান্ত বুলি আছে, এইগৰাকী মই এতিয়া স্ক্ৰীনশ্বট লৈ দেখাম, চাব দেই। এয়া আৰু আছে, এয়া আৰম্ভণিহে দেখাইছোঁ, আৰু কেইবাটাও স্ক্ৰীনশ্বট লৈ দেখাম। আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু মই বিশ্বাস কৰিবলৈ আপোনালোকক প্ৰমাণ দেখাই আছোঁ। আপোনালোকে 1 মিনিট। এয়া চাওক, এইগৰাকী স্ক্ৰীনশ্বট মাৰিছোঁ, এয়া দেখিলে নহয় আপোনালোকে। এতিয়া আপোনালোকক হয় নে নহয় প্ৰমাণ দেখাবলৈ মই 1 মিনিট, তাৰ স্ক্ৰীনশ্বট হৈছে নাই এখন দেখাই আছে। 1 মিনিট। এয়া চাওক, স্ক্ৰীনশ্বট হৈছে, এয়া হৈছে, দেখিলে নহয়। ধন্যবাদ।